এতিয়া গাঁও ঘৰখনলৈ ওলাইছোঁ। আলুখিনি দি থৈ আহিছিলোঁ, এতিয়া চাই আহোঁগৈ। এতিয়া দেখুৱাই যাম বাৰু আপোনালোকক। এয়া গাঁৱৰ ঘৰ পাই গ'লোহি আৰু এতিয়া আলু বাৰীখন চাই লওঁগৈ। ইমান ৰ'দ দিছে, চকু মেলিব পৰা নাই। সেইখন আলু বাৰী, এইফালে ৰঙালাও বাৰী, ৰঙালাও লাগি লাগি আছে ধুনীয়াকৈ। আলু গছ মৰিছে ন? খান্দি চাচোন এজোপামান চাওঁ। অঁ পিঁয়াজ পাতখিনি, অঁ পিঁয়াজ লগাই দিছিলে নহয় ন? পাহৰি গৈছিলোঁ। পিঁয়াজখিনি পাতখিনি খাব পৰা হৈ গ'ল। পিঁয়াজ পাত খান্দিচোন, খানাচোন। ৰ'বা আলু কাটি যাব। ইয়া ধুনীয়া হৈছে আলুটো। অঁ ঢেৰ ওলাইছে। বেগ এটা নানিলি? বা জোখৰ ঢেৰ। হা গছজোপাত জোকাই দিয়াচোন। অঁ আছে আকৌ এজোপাতে ন? এজোপা খান্দোতে ইমানখিনি ওলাইছে। ওলাব ক'ত লাগিছে আলুখিনি। ধুনীয়া ধুনীয়া আলু, ধুনীয়া ধুনীয়া আলু দেই। এটা খাই চাওঁচোন। এটা আলু এনেকৈ খাব পাৰি। এওঁ আকৌ বেছি একেবাৰে কেঁচা আলু খাই দেখুৱাই বোলে। মজা মজা। কষ্টৰ ফল ৰং আনিছে ন? কষ্ট ফল মিঠা হৈছে আৰু। এতিয়া গোটেই পাতিখিনি খান্দি লওঁ লাহে লাহে। মই কাপোৰ সাজ খুলি লওঁগৈ ন? নিপন কাপোৰ সাজ খুলি লওঁগৈ, কামত লাগি যাওঁ। কি কৰিম, যি কামত আহিছোঁ সেইটো কামত কৰি যাওঁ আৰু। বেটা খান্দিবি নাই আলু? খান্দিবি? হাতে কামে লাগি যাওঁ। কিবা এটা আনি লওঁ, হেৰি আলু খান্দিলে মানে আকৌ থ'ব লাগিব নহয়, সেইকাৰণে পাচি এটা আনি লওঁগৈ। এতিয়া আলু খান্দোগৈ আৰু আলু খান্দি লওঁগৈ, কিমানখিনি পাওঁ। আমাৰ জীৱনটো এনেকুৱা আৰু সংঘৰ্ষ কৰি যাব লাগিব। আগবাঢ়ি গৈ থাকিম এনেকৈ আৰু কৰি মেলি যিমানখিনি পাৰোঁ। গাঁৱলীয়া মানুহৰ এনেকুৱাই আৰু কৰ্ম কৰি যাব লাগিব। কৰ্ম কৰি গ'লে যিখিনি পাওঁ সেইখিনিয়ে আৰু খৰচ পাতি হ'ব। সেইখিনি বিকিলে মানে দুই পইচা পাম, সেইখিনিয়ে ঘৰ দুৱাৰ চলিব পাৰিম। বতৰ বেয়া হ'লে বৰষুণ চৰষুণ দিলে আলুবোৰ গেলি যাব। সেইকাৰণে যিমান পাৰোঁ আলুখিনি খান্দি লওঁ। আমাৰ চহা জীৱনৰ এইবিলাকে আৰু কৰ্ম কৰি যাম, যিমানখিনি পাৰোঁ আগবাঢ়ি যাবলৈ চেষ্টা কৰি যাম। এইখিনি আৰু ভগৱানৰ ওপৰত এৰি দিম আৰু ভগৱানৰ হাতত। কৰ্মই জীৱন, কৰ্ম নকৰিলে ক'তনো হ'ব। এতিয়া এইখিনি কৰি বিকিলে মানে দুই পইচা পালে মানে কামত আহিব। দাইল তেল নিমখখিনিকে আনিব পাৰিম। আলু ওলাইছে যথেষ্ট, ধুনীয়াকৈ ওলাইছে আলুবোৰ। এইবোৰ ৰঙালাও ঢেৰ লাগি আছে। সেইবোৰ ৰঙালাও বাৰীত ওলাইছে। এপাদ ওলাইছে। গছবোৰ হেৰি হোৱা নাই, আকৌ ডাঙৰ হোৱা নাই, মৰা নাই, মৰিব লাগে। তেওঁ মৰিছে অলপ। আমাৰ এপাদৈ আহিছে চাবলৈ বাৰীত। আলু চাবলৈ আহিছে। ডাঙৰ হৈছে ন?
ফচল নহ'বগৈ এইবোৰ থ'লে মানে কেলৈ সঁচলে নহ'ব নেকি এতিয়া খান্দিলে নহ'ব নহয় অলপ হেৰি ন অলপ বুঢ়া হৈ পুৰঠ কৰি ল'ম সেই দুটামান লাইন তাৰপিছত সঁচলে থৈ যাম পোকে নাই ধৰা পোকে নাই ধৰা দেই কোৰখনে হেৰি কৰি ল'ব লাগিছিলে লৈছে নাই এনেকৈ ভাল আলু আগবোৰ খাই ন ভাজি পেলাই এইবোৰ আলু এই আলু 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 চব আলুৱে নিজে কৰা আলু খেতি কষ্ট ফল মিঠা হৈছে অলপ কষ্ট হ'ল আৰু কৰোঁতে কিন্তু এতিয়া ফলটো পাইছোঁ আৰু এনেকৈ হ'লে ভালেই লাগে খেতি কৰি আমাৰ গাঁৱলীয়া জীৱনৰ এনেকুৱা খেতি বাতিতে আমাৰ দিনবিলাক যায় খেতি বাতি কৰিলেহে ঘৰ দুৱাৰ চলাব পাৰিম আৰু দুই পইচা ওলাই আৰু এইটো ইমান ডাঙৰ ডাঙৰ হৈছে থাকি যায় যে এইটো থাকি গৈছে থাকি গৈছে এইবোৰ থাকি গৈছে দেই তলত নাজানে মায়ে খুন্দা থাকি গৈছে থাকি গৈছে নাজানো ওচৰলৈ আহিবি দূৰৰ পৰা উঠিছে যদি থাকি গৈছে খুন্দাই নাই বেছি ভাল লাগে নালাগে সৰু আলু হ'লে সৰুবোৰে বেছি ভাল লাগে খাই আলু এইটোৱেতো সেইটোৱে টেষ্টি ন बाजार में ले जाएंगे बाजार बिकिम বজাৰত গৈ বহিবগৈ লাগিব তুমি তেতিয়া পাবা बाजारे যাব লাগিব লেছে বাজিরা বজাৰত বহি দিবাগে এতিয়া কিমানকৈ পৰিছে বাৰু এইবোৰ কেজি 50 60 40 মাৰিব লাগিব তলত মাছ আছে এনেকৈ আলু হ'লে মানে তুলিয়ে ভাল লাগিছে ন বেছি খান্দিব নহয় কঁকাল দিছে আৰু কষ্ট কৰিবই লাগিব ন কষ্ট নকৰিলে নহ'ব ন এইখিনি আধা বস্তা হৈছে এইখিনি 10 কেজি এটা লাইনত 10 কেজি এই 10 কেজিকৈ পালোঁ আলু ভালেই পাইছোঁ 10 কেজি ওপৰত ইমান খান্দি লওঁগৈ
এইখিনি পালোঁ। ককাইলে কৈছে খান্দি লওক এবাৰ টুকটুকি আনিছে যে কেইপাতিমান কৈছে। তাৰপিছত যিখিনি সঁচলে ছবি সেইখিনি বুঢ়া হ'ব লাগিব, গছ মৰিব লাগিব। আগতে কিনি কিনি খাওঁ, এতিয়া নিজে কৰি খাম। নিজে কৰি সোৱাদে বেলেগ ন? হয়, ইমান ধুনীয়াকৈ ওলাইছে। একদম ধুনীয়া ধুনীয়া আলু। তো গোটেই মাটিয়ে উলিয়াই দিলি, অকল এলাইন দি দিয়া কচু। এইটো তেতিয়া কচু দিম, 1 লাইন কচু দি দিম খাবলৈ। আৰু ককাইদেউহঁতৰ পৰা অকণমান লৈ লওঁ টেপু, খাবলৈ দি দিম 1 লাইন। বা ঢেৰ হৈছে দেই। ৱাও, আঙুৰ থপা কথাই লাগিছে। পুলি কেইটামান ছিঙি লওঁ সেই চাঙৰ পৰা। এইখন কুন্দুলি চাং, জাতিলাও আছে ইয়াত। জাতিলাও, কুন্দুলি ছিঙি লওঁ অলপ। কুন্দুলি লাগি আছে, তাৰে দুটামান ছিঙি লওঁ। জাতিলাও বগাবলৈ দিয়া হৈছে। ডাঙৰ চাং। গাঁৱতনো কিহৰ শাকৰ অভাৱ, যিফালে গ'লো শাকে শাক। অঁ অঁ অঁ, গৈছোঁ। চাহ খাবলৈ মাতিছে এপাদে। নিপন, এই চাহ খাবলৈ মাতিছে এপাদে। পেলাই থাকক যে। এইবোৰ ধুনীয়া ধুনীয়া কুন্দুলি এই পৰিয়ে গ'ল। গাঁৱত শাকৰ অভাৱ নাই, যিফালে যাওঁ সেইফালে শাক আছে। খালি আনি পেলাই বনাবহে লাগে আৰু নিজে। পৰি গৈছে। পৰি গৈছে। এতিয়া চাহ খাবলৈ মাতিছে। ওলকবি বাৰীখন দেখুৱাওঁ। সেইখন আমাৰ ওলকবি বাৰী, গাঁৱত থৈছোঁ। ইমান ডাঙৰকৈ লগালোঁ। এতিয়া ইয়াত পানী দিব লাগিব। অকণমানি হৈছে, সেইটিয়াত ওলকবি হৈছে আৰু অলপ অলপ ধৰিছে। সময় লাগিব আৰু। এইফালে জাতিলাও চাঙত তুলি দিব লাগিব। জাতিলাওখিনি বগা বগা হৈছে আৰু আগ লৈছে। বেঙেনাটো কিমান ধৰিছে? বেঙেনা হৈছে এইটোহেঁত আকৌ, এইটো চাইজৰ হৈছে। এইটো চাইজৰ সৰু হৈ আছে। এইটো চাইজৰ পানী দিব লাগিছিলে নি বাৰু? এখন বেঙেনা বাৰী লগাইছোঁ গাঁৱত। আমাৰ এইবোৰে আৰু, আমি এই কৃষি কৰ্ম কৰিয়ে
চলি থাকোঁ ধুনীয়াকৈ। যিকেইটা পাওঁ তাতে বছৰটো চলোৱা আৰু টনাটনিকৈ। পোকে কিবা খালে সেইটো এটা হৈছে আৰু হৈছে। আজি আপোনালোকক মোৰ বেঙেনা বাৰীখনো দেখুৱাই দিলোঁ। অঁ এইটো চাইজৰ হৈছে ন? এইফালেও আছে। এইটো ইমান বৰ বেঙেনা। এইটো চাইজটো ইমানটোৱে হ'ব আৰু অলপ ডাঙৰ হ'ব, অলপ ইয়াতকৈ ডাঙৰ হ'ব আৰু। এখন গোটেইখন বেঙেনা বাৰী লগালোঁ আৰু সেইখন ওলকবি বাৰী আৰু এইফালে আৰু এখন লগাইছোঁ আৰু এখন দেখুৱাইছোঁ বাৰু। চাইজটো ইমানটোতো ইফালে এটা এইফালে এনেকৈ ডাঙৰ আৰু 5-6 দিনত হৈ যাব বিকিবলৈ ন? বজাৰত বহিবগৈ আৰু বজাৰ বহিবলৈ আহি গ'ল আমাৰ সময়। চবতে ধৰিছে ধুনীয়া হৈ আছে, চবতে ধৰিছে। নিজে বিকিলে দামটো পোৱা যায়, বেপাৰীক দিলে দামটো বেছি পোৱা নাযায়। সেইকাৰণে বেপাৰীকো দিয়া হ'ব। ইমানখন পটাপট ইটোৰ পিছত সিটো ছিঙিবলৈ হ'লে মানে তো ঘৰত থ'ব নোৱাৰি। সেইকাৰণে বেপাৰীকো দি দিয়া হ'ব পাইকাৰী দামত। তাৰপিছত নিজেও বহি পিনে বিকা হ'ব। যিমানখিনি পাৰোঁ আৰু কৰি যাম আৰু আমাৰ আৰু এইবিলাকে আৰু আজি মই দেখুৱালোঁ আমি কি কৰোঁ। এনেকৈ জীৱন নিৰ্বাহ কৰি আছোঁ, এনেকৈ কৰি আছোঁ আৰু কৃষকৰ জীৱন এনেকৈ কৰি আছোঁ, আগবাঢ়ি গৈ আছোঁ। আমি ইয়াতে সুখী, কৰ্মই জীৱন। সেইকাৰণে কৰ্ম কৰি গৈ আছোঁ যিমানখিনি পাৰোঁ। কৰ্মই জীৱন এতিয়া কৰ্ম কৰি গৈ আছোঁ আৰু হ'ল বহুতখিনি হৈছে। পানী লাগিছিলে খালি অলপ পানী দিব লাগিব। কষ্ট ফল মিঠা, সদায় সেইটো আগৰ পৰা সৰুৰ পৰা শিকি আহিছোঁ যেতিয়া। সঁচাকৈ কষ্টৰ ফল মিঠা, খালি ধৈৰ্য লাগিব। এতিয়া নালাগে, এতিয়া পানীহে দিব লাগে। ক'ৰ পৰা আহিলে? পানী দিয়া যদি নিচিঙো, এতিয়া ছিঙিবলৈ নাই হোৱা। অলপ পিছত আহিব নিবলৈ। আমি খাই লওঁ এসাঁজ, দিম বাৰু আপোনালোককো। ওচৰ আমাৰ বৌহেঁতি আকৌ জোকাৰিছে, বেঙেনা লাগে বোলে। মই ছিঙি দিম বাৰু। এইখন হ'ল আমাৰ বন্ধাকবি বাৰীখন। বহুত শুকাই আছে, পানী দিব লাগিব। বন্ধাকবি ধৰা নাই এতিয়াও, ধৰিবগৈ লাহেকৈ। ফেব্ৰুৱাৰীত হ'ব এইখিনি ফেব্ৰুৱাৰী মানত হৈ যাব ন? এইবিলাক জিলমিলৰ গছ ওলাইছে মাজে মাজে, জিলমিল। এইজোপা লচকচি, এইবিলাক শাক খাই থ'বলৈ এতিয়া বৰ ভাল হৈছে। এনেকুৱা ছিজনত বাৰীৰ মাজে মাজেবিলাকৰ শাকনি বাৰীৰ মাজে মাজে জিলমিল ওলায়। লচকচি এজোপা, লচকচিজোপা জিলমিল। এয়াই আৰু আমাৰ চহা জীৱনৰ খেতি বাতি কৰি যিখিনি পাওঁ আমি সেইখিনিতে সুখী ন? যিখিনি পাওঁ সেইখিনিতে সুখী। এতিয়া বজাৰত বহিবলৈ হ'ল তোমাৰ আৰু লাহেকৈ ৰেডি যাব লাগিব এতিয়া বজাৰলৈ। আৰু বেপাৰীকো অকণমান কণ্টেক্ট কৰি থ'বা। বেপাৰীটো কণ্টেক্ট হৈয়ে আছে। জোপন এখন ভালকৈ লগাই দিবা দেই। ছাগলী সোমাব, নহ'লে গৰু সোমাই যাব। ছাগলী সোমাব, গৰু সোমাব, চব শেষ কৰি দিব আৰু কষ্ট ফল একেবাৰে পানী হৈ যাব। বগৰী খাবলৈ মন গৈছে, অকণমান বগৰী খাই লওঁগৈ। বগৰী বুটলিম ব'লা, বগৰীককে অকণমান খুন্দি খাই ল'ম। এইজোপা মোৰ পিছফালে দেখিছে, এইজোপা বগৰী, এইজোপা এতিয়া পাৰিম। লাঠি এডাল দাং আনি লৈছোঁ। পোকো লাগিছে,
ভাতো খাবলৈ হৈছে আৰু বগৰী অকণমান খাই লওঁ। বগৰী ঢেৰ লাগি আছে। বুটলি লওঁ, এইবোৰ ঢেৰ আছে বগৰী। বেটা হৰাই দেচোন, মই বুটলি লওঁ। একদম পকা পকা। মোৰ গাতে পৰিব, অকণমান ৰখি দে, মই গাতে পৰিব, নহ'লে মাথাতে পৰিব ন, দুখ পাম। টেঙা খুন্দি খালে ভালে লাগিব। ভাল লাগিব ন? হৈ যাব কিজানি। কিমান পালা চা? অলপমান এখন জাতিলাও চাং হয়, সৰুকৈ ঘৰত খাবলৈ আৰু এটা দুটাকৈ লগাকৈ থৈছে। তো লাগিছে যথেষ্ট। এইটো এটা লাগি আছে এনেকুৱা। এইটো ফুটফুটীয়া এনেকুৱা গ্ৰীণ কালাৰ, এইবোৰ বেছি সোৱাদ লাগে খাই বগাটোতকৈ। এইয়া লাগি আছে। জাতিলাও এইবোৰ ঢেৰ লাগি আছে। কচু টেপু দিব লাগিব। কচু টেপু কেইটামান ৰুই থৈ যাম। সেইখিনি চব ককাই ধৰতে কচু টেপু ৰুই দিছোঁ। হা এতিয়া খাবলৈ এনেই দি থৈ যোৱা, 2 লাইন দি থৈ যোৱা। এতিয়া কচু দি ৰুই লওঁ অলপ। এতিয়া আলু খন্দা পটিকেইটা আছে, সেইকেইটা ধুনীয়াকৈ গাঁত দ কৰি ল'লোঁ, নলা বনাই। এতিয়া কচু হেৰি কৰিম, ৰুম। 2জনে লাগি যাওঁ আৰু কচু দিওঁ। সেয়া কচু লৈছোঁ, সেই পটিখিনি গোটেইখিনিতে দি দিওঁ। তেতিয়া এসময়ত খাব পাম ন। এতিয়া ৰুই থ'লেহে আৰু পিছলৈ খাব পাম। এনেকৈ কৰি যাবই লাগিব আৰু নিজৰে ভাল, যিহেতু ঘৰৰ কচু খাব পাম, যিকেইটা পাম ভালকৈ। এনেকৈ দিওঁ। এবাৰ অলপ পানী দিব লাগিছিলে, পানীয়ে দিয়া নাই আকাশৰ পৰা, নিজেহে দিব লাগিব দেখিছোঁ। শাক পাতবোৰত পানী। লুৰটো খান্দিলা নি? গোটেইখিনিতে নাই দিয়া নহয়, আৰু কোনখিনি দিব লাগে? কুটি দিয়া। নিজে খেতি কৰা আমেজে বেলেগ। আপোনালোকৰ ঘৰত যদি এনেকুৱা সৰু ঠাই এখন আছে, নিজে কৰি চাবচোন। অকণমানকৈ হ'লেও, সৰু সৰুকৈ হ'লেও, তেতিয়া ছিঙাৰ সময়ত কিমান ভাল লাগিব নিজে ছিঙি পেলাই। লাই পুলি ৰুব পাৰিব, ধনিয়া পাৰিব লগাবলৈ সৰু সৰুকৈ। এইবোৰ কমটি ঠাইতে হয়। লফা, পালেং, এইবোৰ বেছি ঠাই নালাগে কৰিবলৈ। হৈ গ'ল আৰু শাক পাত দি পেলাই কচু দিলোঁ, আলু খান্দিলোঁ। আজিলৈ ইমানতে আৰু থৈ দিওঁ আৰু ভাগৰো লাগিছে ৰাতিপুৱাৰ পৰা লাগি থকা। ৰাতিপুৱা 10টামান বজাৰ পৰা লাগি আছোঁ, এতিয়া 3টামান বজিবলৈ হ'ল। দিনৰ দিনটো আজি বাৰীতে কটালোঁ আৰু এনেদৰে আমাৰ জীৱনবোৰ পাৰ হৈ গৈ আছে। আমি ইয়াতে সুখী আৰু এনেদৰে যেন আৰু আগলৈ গৈ থাকোঁ, ভালকৈ কাম চাম কৰি পিনে কৰিব পৰাকৈ থাকোঁ। সেয়াই আৰু কাম চাম কৰি এতিয়া ভাগৰ লাগিলে আৰু এতিয়া ভাতকেইটা খাই লওঁগৈ। ভাতকেইটা খাই লৈহে আৰু ককাইদেউ ভাত খাবনে? খাব লাগিব, খাব লাগিব, খাব লাগিব। বৰ ভাল লাগিছে বহি পিনে। কাম কৰি আহি এফালৰ পৰা বহিলে ইমান ভাল লাগে। পূৰা হেঁপাহ পলাই বহি লওঁ আৰু তাৰপিছত ভাতকেইটা খাওঁগৈ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু
এতিয়া ভাত পানী খাই লওঁগৈ আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ